হ'ল বুলি কিনো কৰিম আৰু ঘৰৰ ভিতৰত সোমাই থাকিব নোৱাৰা হৈছোঁ আৰু ইমান গৰম পৰিছে এইকেইদিন তাতে আকৌ কাৰেণ্টটো ঘণ্টা ধৰি কাটে ঘৰৰ ভিতৰতনো কেনেকৈ সোমাই থাকোঁ বাৰু ৰাতিও কালি শুব পৰা নাই অশান্তি হৈ গৈছে আৰু দেই কাৰেণ্টটোৰ পৰা আৰু এই সূৰ্য দেৱতাও আৰু কম নহয় আৰু দেই একদম ৰাতিপুৱাই খাওঁ বুলি ওলাই আহে একদম দিনটো থাকে ভগৱান দিনটো থাকে তাতে কাৰেণ্টটো কাটি দিলে একদম থাকিব নোৱাৰা হৈ যাওঁ সেইকাৰণে ভাবিলোঁ পিছফাললৈকে যাওঁ আৰু নৈ পাৰলৈকে আইচক্ৰীমো লৈ আহিছোঁ লগতে তাৰপিছত আৰু পিয়া ভাগৰ টুপিটোৱে ছানগ্লাছযোৰো পিন্ধি আহিছোঁ তাই চাগে গম পালে এতিয়া গালি দিব আৰু বকিবলৈ আৰম্ভ কৰিব মোক আৰু এতিয়া বাপেটো একেহে বস্তু কাকুৱে পিন্ধিবলৈ নিদিয়ে হ'ব দিয়ক আজি কাৰণে ইমানেই আৰু মই এতিয়া ভিতৰলৈকে যাওঁগে আৰু অকণমান ঠাণ্ডাও পৰিছে ভিতৰলৈ যোৱাই ভাল হ'ব আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাবচোন যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ'বোৰ পোনপ্ৰথমে আপোনালোকে চাব পাৰে আৰু আপোনালোকৰ গৰমৰ দিনবোৰ কেনেকৈ পাৰ হৈছে মোক জনাব টাটা বাই